হেল্ল' এভৰিৱান, আজি বনাব ওলাইছোঁ পাৰৰ মাংসৰ সৈতে ৰঙালাও। ভালদৰে বনাব নাজানো, হ'লেও চেষ্টা কৰিছোঁ। প্ৰথমতে তেলত পিঁয়াজখিনি দি পাৰৰ মাংসখিনি ভাজি লৈছোঁ। তাৰপিছত ৰঙালাও আৰু আলুখিনি দি দিছোঁ। এতিয়া ভালদৰে অলপমান লাৰি দিছোঁ। লাৰি দি থকাৰ পিছত আদা নহৰুখিনি দি ভালদৰে অলপ লাৰি দিলোঁ। তাৰপিছত হালধি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি অলপমান দি দিলোঁ। এতিয়া কমকৈ পানী অলপ দি দিছোঁ। এতিয়া ঢাকনিখন দি কিনে সিজিব দিছোঁ। সিজি হোৱাৰ পিছত গ্ৰেভি নিচিনা হ'ব দিছোঁ। এতিয়া ভাতকেইটা বাঢ়ি লৈছোঁ। প্ৰথমতে দিলোঁ দালি, ৰঙালাও আৰু পাৰ মাংস, অলপমান পুদিনা চাটনি, এপিচ নেমু টেঙা, এটা ভোট জলকীয়া, অলপমান আচাৰ। এতিয়া খাবলৈ ৰেডি। কেনেকুৱা হৈছে জনাব দেই।